হেল্ল' গাইজ, আকৌ এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। ৰেডি হৈ পেলাই এতিয়া মন্দিৰলৈ বুলি ওলালোঁ। এনেদৰে গৈ পেলাই ফাইনেলি মন্দিৰ পাই গ'লোঁ। তাত গৈ পেলাই প্ৰসাদ লৈ ল'লোঁ, চাকি ধূপ লৈ ল'লোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। চাওক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আৰু গৈ পেলাই ইমান ভাল লাগিল। হাত ভৰি ধুই ল'লোঁ, ধুই লৈ পেলাই আৰু এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে মই নিজকে অকণমান দেখাই দিলোঁ ঠিকে আছেনে নাই। তাৰপিছত এতিয়া আৰু মন্দিৰৰ সন্মুখভাগ চাওক আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰিম। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। চাওকচোন, গামোচা আৰু অকল ৰুমালেৰে ভৰা। এনেদৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি পেলাই ধূপ চাকি জ্বলালোঁ, সেৱা কৰিলোঁ। সেইখিনি ভিডিঅ' লোৱা নহ'ল, পিছে ইমানখিনি আৰু কেনেকৈ দেখাই থাকিম নহয় জানো। এই ভিতৰৰ পৰিৱেশটো চাওকচোন। আৰু এতিয়া গামোচাখন তাত মানে ছোৱালী মানুহ সোমাব নিদিয়ে, সেইবাবে ভিতৰত দেউতাই গৈ পেলাই গামোচাখন বান্ধিলে। ইয়াত বান্ধিব পাৰি ছোৱালী মানুহে ইয়াত, বাট ভিতৰত একেবাৰে নিদিয়ে। আৰু এতিয়া ওলাই আহিলোঁ আৰু এতিয়া শিৱ মন্দিৰ আছে তাৰ ওচৰতে, তালৈকে সেৱা কৰিবলৈ ওলালোঁ। ইমান সুন্দৰ পৰিৱেশ। এইটো হৈছে তৰা আণ্টি আৰু তেখেতৰ পুত্ৰ দেৱব্ৰতী। আৰু ইয়াতো গামোচা আৰু ৰুমাল বন্ধা আছে। ইয়াতো সেৱা জনালোঁ। সেৱা জনাই পেলাই এতিয়া আৰু দেৱই সেই চিপছ খাব দিলে। চিপছ খাই এনজয় কৰিবলৈ গৈ আছিলে আৰু সিয়ে ভিডিঅ'টো শ্বুট কৰিছিলে। আৰু এনেদৰে গৈ সিটো শুই থাকিলে নহয় জানো। আৰু এনেকৈ গৈ পেলাই আৰু ফুটানি গৈ গ'লোঁ, অকণমান ফুৰি আহিলোঁ, এনজয় কৰিলোঁ। আৰু এইখন গেট, ভিতৰৰ পৰিৱেশটো চাওক। ইমানখিনি ইয়াত ভিডিঅ' কৰি থকা নহ'ল, অকণমান নিজেও এনজয় কৰিলোঁ নহয় জানো। তাৰপিছত একেবাৰে ফুৰি মেলি আহি পেলাই মা আহিছে চাওকচোন। আহি পেলাই এতিয়া নিৰামিষ ভাত খালোঁ, যিহেতু মন্দিৰ দৰ্শন কৰিলোঁ সেইবাবে নাখালোঁ একো। আৰু এতিয়া আকৌ আৰু এঠাইলৈ ফুৰিবলৈ আহিলোঁ। ইয়াত সেই নদী হয়, এইটো পাৰ এতিয়া শুকাই গৈছে। আৰু ফুৰি এনজয় কৰি পেলাই এতিয়া কমলা খাই ঘৰলৈ বুলি আহি গ'লোঁ। বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব।